কবিতাৰ শিৰোনাম শৰতৰ সুবাস, কবি ৰূপক অধিকাৰী, পাঠ মণিকা ভট্টাচাৰ্যৰ। খিৰিকীৰ মাজেৰে চাইছোঁ তুমি অহা নীলা আকাশীৰ বাট, শুকুলা ডাৱৰৰ ভাজত হেৰাই পুনৰ প্ৰেমৰ তৰংগত জি উঠিছে শৰতক মোৰ নীৰৱ ভালপোৱাৰ আকুলতা। আজিৰ কুঁৱলীবোৰেও নুবুজিলে, শেৱালি আগতেই দি থৈছিল তাইৰ অহা বতৰা। সেই সুবাস আজিও লাগি আছে প্ৰকৃতিৰ বিনন্দীয় উপলব্ধিৰ মাজত। কহুৱা বিৰিণাৰ আমেজ, শুকুলা মেঘৰ সৌন্দৰ্য, ভেদফুল পদুম ফুলৰ সমাৰোহ, যৌৱন প্ৰাপ্ত সেউজীয়া ধাননি পথাৰ, চৌদিশে প্ৰেমৰ ঢৌ খেলা শুভ্ৰতা, আকাশৰ নীলিম উদাৰতা বিয়পাই দিছে মোৰ মোহময়ী শৰতে। শৰৎ, তোমাৰ আগমনত মই মৰি মৰি জি উঠিছোঁ। কিমান যে বছৰ তুমিও আহিছিলা মোৰ কাষলৈ, ঋতুৰ পিছত ঋতু গীত গাই গাই। ধন্যবাদ।